নমস্কাৰ, আজিৰ ৰেচিপিটো হৈছে চিকেন লিভাৰ উইথ ব্লেক পেপাৰ ফ্ৰাই, মানে জালুকৰ গুড়িৰ সৈতে মুৰ্গীৰ লিভাৰ ফ্ৰাই। ৰেচিপিটোৰ বাবে প্ৰয়োজন আধা কিলো চিকেন লিভাৰ। ৰেচিপিটোৰ বাবে মই লিভাৰখিনি ভালদৰে ধুই লৈ তাত 1 চামুচকৈ আদা আৰু নহৰু পেষ্ট মিহলাই ল'লোঁ। সোৱাদ অনুসৰি 2-3টা জলকীয়া আপুনি মিহলাই ল'ব পাৰে। আধা চামুচ মই জিৰা গুড়ি মিহলাই ল'লোঁ। আপোনাৰ সোৱাদ অনুযায়ী এতিয়া নিমখ মিহলাই ল'ব। অলপ মই হালধিও যোগ কৰি ল'লোঁ। এতিয়া মই 2টা মজলীয়া আকাৰৰ কাটি থোৱা পিঁয়াজ মিহলাই ল'লোঁ। 1 টেবুল স্পুন মই সৰিয়হৰ তেল মিহলাই ল'লোঁ। মিশ্ৰণটো আপুনি এতিয়া ভালদৰে হাতেৰে মিহলাই ল'ব। এতিয়া আপুনি মিশ্ৰণখিনি প্ৰায় 20 মিনিট আধা ঘণ্টাৰ বাবে ভালদৰে ফ্ৰিজত মেৰিনেট হ'বলৈ দিব। প্ৰায় আধা ঘণ্টা সময় মিশ্ৰণখিনি ফ্ৰিজত ৰখাৰ পিছত এইখিনি মই এতিয়া ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। খুব ভালদৰে মেৰিনেট হৈ গৈছে। মিশ্ৰণখিনি পুনৰ এবাৰ মই ভালদৰে মিহলাই লৈছোঁ, যাতে তাত মছলাৰ ফ্লেভাৰটো ভালদৰে পোৱা যায়। কেৰাহীটো গৰম হ'বলৈ দিছোঁ আৰু মই এতিয়া ইয়াত প্ৰয়োজন অনুসৰি তেল দিছোঁ। তেল বেছি দিব নালাগে, কাৰণ আমি মেৰিনেট কৰোঁতে এবাৰ তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাত মই 4 খিলা তেজপাত আৰু অলপ গোটা গৰম মছলা মিহলাই ল'লোঁ। মেৰিনেটেড লিভাৰৰ মিশ্ৰণখিনি মই এতিয়া কেৰাহীটোত ঢালি দিলোঁ। চামুচ এখনেৰে ভালদৰে লৰাই ল'ব আৰু জুইটো ল' ফ্লেমত দি সিজিবলৈ দিব। লিভাৰখিনি আধা সিজি হোৱাৰ পিছত তাত আপুনি 1 চামুচ জালুকৰ গুড়ি মিহলাই ল'ব। জালুকৰ গুড়িখিনি আপুনি ভালদৰে মিহলাই ল'ব। চিকেন লিভাৰ ফ্ৰাইখিনি প্ৰায় হৈ গৈছে আমাৰ। এতিয়া 1 চামুচ মই ইয়াত ঘি মিহলাম। ঘিটো অপশ্যনেল হয়, আপুনি দি দিবও পাৰে। ঘি চামুচ লিভাৰখিনিত মিহলোৱাৰ পিছত এটা ধুনীয়া স্মেল আহিছে। মোৰ লিভাৰ ফ্ৰাইখিনি ফ্ৰাই হৈ গৈছে। আপুনি গৰমে গৰমে ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে, নহ'লে পোলাওৰ লগত, আৰু নানৰ লগত খাবলৈ খুব সোৱাদ লাগে। ৰেচিপিটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। ভৱিষ্যতলৈ আৰু নিশ্চয় ভিন্ন ধৰণৰ ৰেচিপি আপোনালোকলৈ লৈ আহিম। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। পুনৰ অশেষ ধন্যবাদ।